পূজাও আহি পাইছেহি। লগৰকেইটাক যাম বুলি কথা দি থৈছিলোঁ, কিন্তু দেউতাডালে পইচাও নিদিয়ে নহয়। কি কৰা যায়? পূজালৈ গ'লে দেউতাই লৈ যাম বুলি কৈছে, কিন্তু দেউতাৰ লগত পূজা চাই ভাল নালাগিব নহয়। কি কৰা যায়? পইচাৰ কাৰণে মাকে পতাব লাগিব। নন্দন, কি কৰি আছা? নাই মা, এনে বহি আছিলোঁ। কোৱাচোন, কিবা কাম আছে নেকি? তোমাৰ দেউতাই 500 টকা এটা দিছে। এই ঘৰৰ বজাৰ অলপ কৰি দিয়াচোন মোক। হ'ব মা, দিয়া। ব'লা, তোমাক মই পইচা আৰু মোনাখনে দিওঁগে। ব'লা। ঐ জল্দি ব'ল, নন্দনকো আজি আমাৰ লগত লৈ যাম। ব'ল ব'ল। তহঁত দুটা একেলগে ক'ত যাৱনো? আমি তোৰ ঘৰলৈকে যাম বুলি আহিছিলোঁ। ভালেই হ'ল দে, তোক ইয়াতে লগ পালোঁ। কিবা কথা আছিল নেকি? কচোন। পূজাৰ বতৰ, হলত চিনেমাও লগাইছে আৰু নতুনকৈ ৰেষ্টুৰেণ্ট এখনো খুলিছে। তাকে ভাবিছোঁ পাৰ্টিটো কৰি আহোঁ আমি তিনিওটাই। সেইকাৰণে তোৰ ওচৰলৈ আহিছিলোঁ, তোকো লৈ যাম বুলি। ব'ল ব'ল, যাওঁ ব'ল আমি। নন্দন, কি ভাবিছ? ব'ল যাওঁ, বহুত মজা লাগিব কিন্তু গৈ। মোক এতিয়া মায়ে বজাৰ কৰিবলৈহে পঠাইছে। মই কেনেকৈ যাম কচোন? আৰু মোৰ হাতত পইচাও নাই। হাতত কেৱল মায়ে বজাৰ কৰিবলৈ দিয়া 500 টকাটোহে আছে। মজা দেখোন, তোৰ হাততো 500 টকা আছে, আমাৰ দুটাৰ হাততো 500 টকা আছে। দে ব'ল, এই 1500 টকাই দি আজি ফুল এনজয় কৰোঁ। ব'ল, আমি মজা প্লেন এটা বনাম ব'ল। প্লেন মতে ফুৰিবও যাম, চিনেমাও চাম, ৰেষ্টুৰেণ্টতো খাম, ব'ল দে। কিন্তু পইচাটো মই ইয়াত খৰচ কৰি দিলে, বজাৰ কৰি যদি ঘৰলৈ নিনিওঁ, মই চেছ আৰু, বুজিছনে? তোৰ এই ৰকিং ভাই টকাটোক চেছ হ'বলৈ নিদিয়ে দেই। টেনশ্যন নল'বি, মই কিবা এটা যোগাৰ লগাম। ব'ল ব'ল, এতিয়া চাই আহোঁ। হ'ব তেন্তে, তই কি যোগাৰ লগাবি, খালি মোক মাৰৰ পৰা বচাবি আৰু। এতিয়া চাই আহোঁ ব'ল, মজাকে। ব'ল ব'ল, যাওঁ এতিয়া। হেৰা, শুনাচোন। শুনি আছোঁ, কোৱা। জানা, ল'ৰাটোক 500 টকা এটা দি বজাৰ কৰিবলৈ পঠাইছোঁ, কিন্তু এতিয়া দেখোন 4, 5, 6, 7 ঘণ্টাই হৈ গ'ল। ল'ৰাটো দেখোন আহিয়ে পোৱা নাই। মোৰ বৰ চিন্তা লাগিছে চাওঁ, তুমি অলপ ওচৰলৈ আহাচোন। মোৰ পদুমৰ কলিটো। তুমি দুখ নকৰিবা, মনো বেয়া নকৰিবা, সি ডাঙৰ হ'ল এতিয়া। বজাৰ কৰি আহি পাবৰে হৈছে। তুমি চিন্তা নকৰিবাচোন, মই আছোঁ নহয়। হ'ব দিয়া, চিন্তা নকৰোঁ বাৰু মই। মা! হেৰা, শুনিছা? ল'ৰাটো আহিলে, মাত শুনিছোঁ। ব'লাচোন ব'লা। নন্দন, তোমাৰ এইবোৰ কি হ'ল? কোনে এনেকুৱা কৰিলে তোমাক? কি হ'ল নন্দন? কোৱা, তোমাৰ কিয় এনেকুৱা হ'ল? গোটেই গালে মুখে হাতে চাতে তেজে তেজ দেখোন। কি হ'ল তোমাৰ, কোৱাচোন? গোটেই ৰঙা চিঙা পৰি আহিছা। মা, দেউতা, মোক ক্ষমা কৰি দিবা। মই বজাৰ কৰিবলৈ নিয়া 500টো মই বজাৰে কৰিব নোৱাৰিলোঁ। বাটতে মোক চোৰ এটাই ধৰিলে মোক মাৰপিট কৰি 500 টকাটো লৈ গুচি গ'ল। নন্দন, একো নহয় দিয়া, তুমি দুখ নকৰিবা। আমাৰ কাৰণে তোমাৰ জীৱনটো ভালে কুশলে ঘূৰি অহাটোৱে বহুত ইম্পৰ্টেণ্ট। আমাৰ কাৰণে পইচা ইম্পৰ্টেণ্ট নহয়, তুমি যে ভালে কুশলে ঘৰলৈ ঘূৰি আহিব পাৰিলা, সেইটোৱে ভগৱানৰ ওচৰত আৰু ধন্যবাদ। নন্দন, তোমাৰ মায়ে যি কৈছে সকলোবোৰ ঠিক কৈছে। আমাৰ কাৰণে তুমি বেছি প্ৰয়োজনীয়। তুমি ভালে কুশলে থকাটোৱে আমি বিচাৰোঁ। ব'লা, এতিয়া তুমি ৰেষ্ট ল'বা, হাত মুখখন ধুই লোৱা, মই কিবা এখন বনাই দিওঁ, খাই লোৱা, তেতিয়াহে গাটো ভাল পাবা তুমি। হ'ব মা, ব'লা। ভাল বাচিলোঁ আজি। 500 টকাৰে চিনেমাও চালোঁ, ৰেষ্টুৰেণ্টতো খালোঁ। সঁচাই দেই, কালিয়াৰ যোগাৰ কিন্তু মানিবলগীয়া। বেছ।
চোৰে মাৰপিট কৰি পইচা নিয়াৰ আইডিয়াটো কিন্তু বেছ হিট গৈছে দেই, মানিবলগীয়া ভাই কালিয়া। নন্দন আহা আকৌ। অঁ মা গৈছোঁ। দে এক্টিংটো চালু ৰাখোঁ এতিয়া, নহ'লে ফচিব লাগিলে ভাল কাম হ'ব।